যাৰ ওচৰত সৰু হৈ চলা যায় সেইজন ব্যক্তিয়ে আপোনাক কেতিয়াও মানুহ বুলি নাভাবে। কাৰণ স্বাৰ্থপৰ মানুহক কোনেও সংশোধন কৰিব নোৱাৰে, তাক কেৱল সময়েহে সংশোধন কৰে। নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। কোনো ধৰণৰ ৰাসায়নিক সাৰ, কীটনাশকৰ দৰৱ ব্যৱহাৰ নকৰি জৈৱিক পদ্ধতিৰে কেনেকৈ আলু খেতি কৰিছোঁ তাৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আপুনি যদি আলু খাব মন আছে তেন্তে ঘৰতে জৈৱিকভাৱে কৰক, নাইবা পচন সাৰ, কেঁচু সাৰ বনাই আলু খেতি কৰক আৰু সুস্বাস্থ্যৰে থাকক। কীটনাশকৰ দৰৱ মাৰি যদি আলু খেতি কৰে তেন্তে স্বাস্থ্যৰ বৰ ভালে নাথাকিব। মই এনেদৰে ঘৰতে কৰিছোঁ। প্ৰথম ধান কটাৰ লগে লগে নৰাবোৰ কাটি আনি তাৰ লগত বাৰিষা গৰুৱে এঠানি কৰা পেলনীয়া ঘাঁহবোৰ দমাই ৰাখি তাৰ ওপৰত পানী ছটিয়াই থলোঁ। অলপ দিনৰ পাছত দমটো জ্বলাই দিলোঁ যাতে আধা পোৰা হৈ থাকে। তেতিয়া আলু গুৰিত দিলে আলুবোৰ উৎপাদন বেছি বাঢ়ে। গোবৰবোৰ শুকান কৰি ৰাখিছোঁ। তাৰ আগমুহূৰ্তত মই যেতিয়া ইয়াৰ লগত ব্যৱহাৰ কৰিছিলোঁ ধান খেৰ, নৰা, ছাগলী গোবৰ, হাঁহৰ মল, কলগছ, বিভিন্ন ধৰণৰ শাক পাচলি বাকলি, গছৰ শুকান পাত, ফুটছাই ব্যৱহাৰ কৰিছিলোঁ। আপোনালোকেও ঘৰুৱা পদ্ধতিত ঘৰতে পচন সাৰ তৈয়াৰ কৰি যিকোনো শাক পাচলিত ব্যৱহাৰ কৰিব পাৰে। মোৰ নিজৰ অভিজ্ঞতাৰে কেনেকৈ আলু খেতিটো জৈৱিক পদ্ধতিৰে উৎপাদন বঢ়াব পাৰোঁ তাৰ ওপৰত অকণমান চেষ্টা কৰিছোঁ। নাজানো কিমান সফল হ'ম বা বিফল হ'ম, কিন্তু যিয়ে নহওক চেষ্টা কৰাটো চবচে ডাঙৰ কথা। চেষ্টা কৰিব লাগে। যদিও আমি সময়ত ফলটো নাপাওঁ, এটা ডাঙৰ অভিজ্ঞতা পাম পাছলৈ খেতিসমূহ কৰিবলৈ। কোনো ধৰণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰি মাত্ৰ জৈৱিক পদ্ধতিৰে এটা ভাল প্ৰডাকশ্যন পাব পাৰি তেনেকুৱা খেতিসমূহে মই কৰিবলৈ চেষ্টা কৰোঁ। আপুনি ৰাসায়নিক পদ্ধতিৰে যদি খেতি কৰে পাছলৈ মাটিসমূহ প্ৰডাকশ্যনটো কমি যাবলৈ ধৰে আৰু মাটিবোৰ বেয়া হ'বলৈ ধৰে। পৰাপক্ষত আপোনালোকে পচন সাৰ বা কেঁচু সাৰ তৈয়াৰ কৰি পাচলি খেতিসমূহ কৰক আৰু নিজকে সুস্বাস্থ্য বনাই ৰাখক। আপোনাৰ যদি মুকলি ঠাই আছে তেন্তে আপুনিও আলু খেতি কৰক বা অন্য যিকোনো খেতি ঘৰুৱা হিচাপে কৰক বা জৈৱিক পদ্ধতিতে কৰক। টকাৰো কম খৰচ হ'ব, আপোনাৰ স্বাস্থ্যও ভালে থাকিব। আমি বহলভাৱে আলু খেতি কৰিলেও নিজৰ লগতে আৰ্থিকভাৱে টনকিয়াল হ'ব পাৰোঁ। মই এনেদৰে শুকুৱাই থোৱা ছাগলী গোবৰবোৰ অলপমান পুলি গুৰিত বা আলু গুৰিত দিয়াৰ আগমুহূৰ্ততহে মিলাই লওঁ যাতে ছাগলী গোবৰবোৰ পানী দিয়াৰ লগে লগে পানীৰ পৰিমাণবোৰ ধৰি ৰাখিব পাৰে আৰু পুলিবিলাক গাৰ গঠন প্ৰক্ৰিয়া বহুত ভাল হয়। আলুবোৰ শোধন কৰি এৰাতি তিয়াই ৰাখোঁ। পাছদিনা ধান খেৰত মেলি দিওঁ পানীসমূহ নিগৰিবৰ কাৰণে আৰু এনেদৰে দুদিনমান ঢাকি ৰাখোঁ যাতে গাছবিলাকৰ সঠিক দিশবোৰ দেখাত সুবিধা হয়। মাটিসমূহ মিহি কৰি এনেদৰেই সৰু সৰু শল খান্দি 10 ইঞ্চিমান দূৰত্বৰ মূৰে মূৰে আলুসমূহ দিছোঁ। নাজানো এইবাৰ কিমান উৎপাদন বঢ়াব পাৰিম, তথাপিও চেষ্টা কৰিছোঁ। যিমান কঠিন সংঘৰ্ষ হয় বিজয় আনন্দ সিমান মধুৰ হয়। সেয়েহে কেঁচা তেজৰ ঘাম মাটিত পেলাই কঠোৰ পৰিশ্ৰম কৰিছোঁ কিবা এটা পোৱা হেঁপাহত। পাবতো লাগিবই। পেটৰ ভোক, টকাৰ অভাৱ আৰু কোনোৱে কৰা অপমান, এই তিনিটাই আপোনাৰ জীৱনত সেইবোৰ কথাই শিকায় যিবোৰ কথা আন কোনেও শিকাব নোৱাৰে। কাৰণ ভাগ্য বুলি এই সংসাৰত একোৱেই নাই। যি আছে সেয়া কেৱল কৰ্মৰ ফল, যি ফল প্ৰত্যেকৰে চেষ্টা আৰু যত্নৰ ওপৰত নিৰ্ভৰ কৰে। নহ'লে সময়, কৰ্ম আৰু ব্যৱহাৰে বুজাই দিব আপোনাৰ জীৱনৰ মূল্য কিমান। যদিহে ভিডিঅ'টো চাই ভাল পালে কমেণ্ট কৰি জনাবচোন আৰু আগলৈকে পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু বেল আইকনটো অন কৰি ল'ব। ধন্যবাদ।